হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাগ্যজী ব্লগ। তো এতিয়া মই গৈ আছোঁ হিৰকৰ ঘৰ। আৰু কিয় গৈ আছোঁ, কেলৈ গৈ আছোঁ, আপোনালোক সকলোখিনি মটো ব্লগত কৈ আছোঁ। ৰাস্তাটো বহুত বেয়া হৈ গ'ল, বহুত বেয়া হৈ গ'ল। এইটো ড্ৰেইনৰ কামো চলি আছে ইয়াত। বহুত বেয়া হৈ গ'ল দেই ৰাস্তাটো। মানে মোৰ এক্সাম চলি আছিলে, এক্সামৰ কাৰণে অলপ নোট আনিলোঁ তাৰপৰা। এতিয়া বৰ্তমান এক্সাম মোৰ খতম হ'ল, তো তাক মই নোটখিনি দিব গৈ আছোঁ। ৰাস্তা বহুত বেয়া হৈ গ'ল। তো সি ঘৰতে আছে এতিয়া বৰ্তমান। এই ঘৰলৈকে মাতিলোঁ, ভাবিলোঁ মৰ্ণিঙতে মটৰ ব্লগ হৈ যাওক। তো চলো, আমাক যাব দিয়া ভাই, আমাক যাব দিয়া। চলি আছে ৰাস্তাত। এইটো কিমান ডাঙৰ কাটিছে। এই ৰাতি আহিলে দিগদাৰ হৈ যাব। পালোৱে অলপ দূৰ গ'লেই তাৰ ঘৰ পাম আৰু। এইকণে যি ভাল ৰাস্তা পাইছোঁ, তাৰ ঘৰ পালোৱেই। কল এটা কৰি লওঁ তাক কল এটা কৰি লওঁ ফাৰ্ষ্ট। শুই আছে চাগে বেটা। তাৰ গাত এতিয়া মই দি দিলোঁ তাৰ নোটখিনি। তো এতিয়া মই চাওঁ এইফালে যাওঁ নে সেইফালে যাওঁ। এইফালে ৰাস্তাটো বহুত বেয়া, এইফালে গ'লে অলপ দূৰ হ'ব পিছে। তো গাইজ যোনদি গৈছিলোঁ আকৌ সেদি আহিব লগা হ'ল। সেদি মানে কি হ'ল, ৰাস্তাটো গোটেই বন্ধ কৰি থোৱা আছিলে মানুহে, মানে সেদি পূৰা জাম লাগি আছিলে। দেন মই এতিয়া আকৌ আহিব লগা হ'ল। দেখিছেতো বহুত বেয়া হৈ গ'ল, ৰাস্তাটো বহুত বেয়া হৈ গ'ল। নেক্সট ইয়েৰত কিজানি ঠিক হ'ব আৰু। বনাই আছে বাৰু, আধা আধি কমপ্লিট হৈছেগৈ। তো পাইছোঁ আৰু দেই ভাল ৰাস্তা। চলো 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 চলো। এতিয়াহে দৌৰাব পাৰিছোঁ অলপ বাইকখন পাই। আগতে নহ'লে হেৰি হৈ গৈছিলে, দৌৰাবই পৰা নাছিলোঁ বাইকখন। এতিয়া দৌৰাব পাৰিছোঁ। তো গাইছ একেবাৰে মোৰ কলেজ ওলামগৈ এতিয়া। কলেজ ওলাই একেবাৰে মই মটৰ ব্লগত আপোনালোকক লগ পাই আছোঁ। তো মোৰ কলেজলৈ দেৰি হৈ যাব নহ'লে, 8:30 হ'লেই ইয়াতে। মোৰ 9টাৰ পৰা মানে কলেজে আছে, তো কলেজো যাব লাগিব। ইয়াতে 8:30 হ'ল, মই ঘৰৰ পৰা মানে 9টা বাজিবগৈ। তো একেবাৰে মই কলেজতে লগ পাম আপোনালোকক। ফাইনেলি মই কলেজ পালোঁহি। তো কলেজত আজি ইলেকশ্যন আছে, ইলেকশ্যনৰ কাৰণে ময়ো ভোট দিব আহিলোঁ। তো ইমানবোৰ প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে, দেখি ভাল লাগিছে। কলেজখনত সকলোবোৰ মানে প্ৰস্তুতি তেওঁলোকে চলাইছে। ব'লকচোন সোমাই যাওঁ আৰু ভিতৰত কি কি দেখা পাওঁ। বইজ কমিউনিটি ছেক্ৰেটাৰী অঁ, আমাৰ মোৰ এগেইনষ্টত দুজন আছে, তাকে ভয় লাগি আছে যি হয় আৰু। একো নাই একো নাই, অল দ্য বেষ্ট। থেংক ইউ। অল দ্য বেষ্ট। অংকিত আছে, অংকিত কিহত দিছা তুমি? অঁ, ডিফেন্স ছেক্ৰেটাৰী, অল দ্য বেষ্ট থাকিল। মই দীপজ্যোতি পালোঁ। দীপজ্যোতি তুমি কিহত দিছা? ঠিক আছে, মোৰ ফালৰ পৰা অল দ্য বেষ্ট। থেংক ইউ। লগ পালোঁ। বিকাশ তুমি কিহত দিছা? অ'কে, মোৰ ফালৰ পৰা অল দ্য বেষ্ট। তো ভোট দিয়া কাম কমপ্লিট। মই এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ। আৰু মোৰ ফালৰ পৰা সকলোকে, যিমান উঠিছিলে সকলোকে অল দ্য বেষ্ট। আশা থাকিল সকলোৰে ৰিজাল্ট যাতে ভাল হওক। কি মা, একদম ফটককৈ ওলাই দিছেতো মুখৰ আগত। সেইটো পটককৈ মানে পটককৈ ওলাই দিছে সেই মুখৰ আগত।
দেখিছোঁ আহিছে, হৰ্ণো মাৰিছোঁ, পটককৈ ওলাই দিছে মানে মুখৰ আগত। বা বিয়া সুৰজ সোমাই যাওঁ নেকি ইয়াত? তো এইটোৱে আজি আছিলে, সৰু এটা ভিডিঅ' বনাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।